মোৰ মানে যেতিয়া পানী পিয়া লাগে নহয় ডাইৰেক্ট মানে মই হেকুটি আহি যায় মানে হেকুটিৰ চাউণ্ডটো ডাইৰেক্ট মানে গৰুৰ হেম্বালনি হেম্বা গৰু বুলি কওঁতে মোৰ কথা এষাৰ মনত পৰি গ'ল বুজিছানে? কি কথানো? বেলেগ কথা নহয়, আমাৰ ঘৰত তেতিয়া বহুত গৰু আছিলে, এজাক গৰু বুজিছ, আৰু গৰু চৰাব লাগে মই গৰু চৰাব লাগে, আটাইকেইটা গৰু মই চৰাবলৈ যাওঁ। এদিন কি হ'ল জাননে বগিলি, মানে গৰু চৰাবলৈ যাওঁতে মানে হঠাৎ মোৰ মানে পইচাৰ প্ৰয়োজন হৈ গ'ল। এজনী কলি গাই মই মানে ডাইৰেক্ট এজনৰ তাত মই মানে কম দামতে বিক্ৰী কৰিলোঁ আৰু ঘৰত হাহাকাৰ লাগি গ'ল নহয়। হাহাকাৰ লাগিলে বোলো কলি গাই ক'ত মই ক'লো হেৰাল বুলি কৈছিলোঁ। ঘৰত হাহাকাৰ লাগিল। তাৰপিছতে কি জানো বগিলি, কলি গাইজনী এদিন আকৌ নিজে আহি পেলাই ঘৰত হাজিৰ হৈ গ'ল। এতিয়া মই কি কৰোঁ কি নকৰোঁ, দেউতাৰ মনত একেবাৰে আনন্দ লাগি গ'ল নহয়। তাৰপিছত আকৌ কি হ'ল জানানে, গ'ল কিনা মানুহটো আহি পেলাই দেউতাৰ আগত একেবাৰে আচল কথাটো কৈ দিলে বগিলি। দেউতাই মানে মোক একেবাৰে মেইন ৰাস্তাত থিয় কৰাই দি পেলাই কাপোৰ কানি খুলি পেলাই একেবাৰে গাত ঠাণ্ডা পানী ঢালি দিলেও বগিলে। আৰু কি জানানে, তাতকৈ ডাঙৰ কথা কি জানানে, গাত চৰক পাত লগাই দিলে। মোৰ কাহিনী শুনি তই একেবাৰে হাঁহিবলৈ আহিছে নহয়। মই কৈছোঁ হাঁহি বন্ধ কৰ, হাঁহি বন্ধ কৰ। পানী লয়া পানী, ঠাণ্ডা নে গৰম পানী? ঠাণ্ডা গৰম মোৰ ঠাণ্ডা খাইব বজাৰলৈ গৈছিলাহে, তোমাৰ নিচা হৈ আছে। আজি মই হেঁপাহ পলাই খাম। মোৰ আজি হাহাকাৰ হৈছে বুজিছ।